So guys, welcome to back my YouTube channel. So guys, আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যিহে নেকি আমাৰ প্ৰেংক ভিডিঅ' বনাম। তো প্ৰেংক অৱশ্যে মই নকৰোঁ, মোৰ লগৰটোৱে কৰিব। তো ইয়াক দেখা, এইটোৱে প্ৰেংক কৰিব আজি। তো প্ৰেংক ভিডিঅ' আমি বনাম, এতিয়া আপোনালোকক দেখাম কি কি হয়। তাৰপিছত যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন প্ৰেছ কৰি থ'ব, যাতে কি আমাৰ নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকক নটিফিকেশ্যন পাই যাব। আৰু যদি গাইজ ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় শ্বেয়াৰ কৰি দিব। আপোনালোকৰ ছাপোৰ্টৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ। আপোনালোকৰ ছাপোৰ্ট লাগে, আমাক আগবাঢ়ি যাব লাগে। তো আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। মানে এতিয়া মানে ধৰক যদি ল'ৰা ছোৱালীটো চবৰ লগতে প্ৰেম কৰিব পাৰি ন, যদি কিবা ভুলকে যদি মুখৰ পৰা ওলাই যাওঁ বেয়া চেয়া নাপাব, তাকে কৈছোঁ। তাকে কামনা কৰিছোঁ গাইজ। আহক ভিডিঅ'টো আগলৈ চাই যাওক। তুমি নামটো বাদ দিয়াচোন, তুমি মোক চিনি পাইছা নাই এইটো কোৱাচোন। মাতটোতো ধৰিব পৰা নাই। ইমান বছৰে মোকে চিনি খাই, এতিয়া মোৰ মাতটোৱে চিনি পোৱা নাই ন। সঁচাকে চিনি নাই পোৱা নে? ক'তনো চিনি পাবা এতিয়া, নতুন পালাটো। তোমাৰ এক্সে কৈছোঁ। নামটো কম বাৰু পিছত। পিছে তোমাৰ এক্স কিমান আছিল এইটো কোৱাচোন। নাই, তোমাৰ সেই শেষৰ মাজৰটো মই। সেই এক্সৰ লিষ্টত মানে শেষৰ লাষ্টৰ পৰা মাজৰটো মই। আকৌ নাই বোলে, মিছা কথা কিয় কোৱা? তুমি মোক এৰিলা, এতিয়া মই তোমাৰ এক্স নহয় জানো? ভাল পোৱাই নাই নি? মিছা কথা কিয় কোৱা হয়? তুমি মিছা কৈছা। পাহৰি গলা তুমি মোক, এতিয়ানো ক'ত সঁচা পাবা? অহ, আকৌ চিনি নাপায় বোলে। নামটো কম বাৰু, তোমাক মই চাইছোঁ, তুমি চিনি পোৱা নে নোপোৱা। কম, লাহেকে কম। পিছে খবৰ কেনেকুৱা এইটো কোৱাচোন। ঘৰত খবৰ ভালে ন? পিছে পঢ়া শুনা কৰি আছা নে? কিয় এৰিলা নি? স্কুলে নগলা নি? তুমি মোক লৈছানে মই তোমাক লৈছোঁ? তুমি মোক লৈছানে মই তোমাক লৈ আছোঁ? কথাখিনি তুমি হাঁহি নিদিবা আকৌ, প্ৰেমত পৰি যাম মই। আকৌ এবাৰ বয়ফ্ৰেণ্ড হৈ যাম, চাবা আকৌ। এটাই আছে নি? আকৌ এবাৰ মোক লোৱা, তাক এৰি দিয়া। সিও এক্স হৈ যাব, মই বয়ফ্ৰেণ্ড হৈ যাম। সি এক্স হৈ যাব, মই বয়ফ্ৰেণ্ড হৈ যাম বোলো। আকৌ নাই নাই বোলে, তোমাৰ আছে বুলি কৈছা। বহুত সম্পৰ্ক বনি গ'ল নি? মইহে নোৱাৰিলো বনাব। কমতো, লাহেকে কম, ৰ'বা আকৌ। তুমি চিনি পালে ফোনটো কাটিও দিব পাৰা, সেইকাৰণে। মই যদি এতিয়া ওপৰৰ পৰা পৰি যদি মৰি যাওঁ, পিছত যদি কওঁ মই নমৰো বুলি, এইটো হ'ব জানো? নহয় নহয়। আকৌ সেইটো কথা নহয়। কম, তুমি ফোনটো কাটি দিবা, কিন্তু মই জানো। সেইবোৰ বাদ দিয়া, তোমাৰ খবৰ কোৱা। ভালে ন? তোমালে বৰ মনত পৰে অ'। সঁচাকে। আকৌ ঘৰ ক'ত বোলে? তোমাক ইমান দিন থাকিলো, এতিয়া তোমাক মই চিনি নোপোৱাকে থাকিম নে? মোৰ ঘৰ ক'ত তুমি এইটো কোৱাচোন তেন্তে? কিন্তু মই কম চব লাহেকে কম, ৰ'বা। লাহেকে কম, এইবোৰ কথা পিছত হ'ব। নাই, চিনাকিটো তোমাক মই দিম নহয়, তুমি ৰ'বা 2 মিনিট ৰখা অকণ। তোমাক লাহেকে কম নেকি তেন্তে? শুনি পালা নাই?
শুনি পালা নাই ক'লো যে মই লাহেকে আকৌ এবাৰ লাহেকে কওঁ নেকি শুনি পালা নাই 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 মোক ক'লোতো লাহেকে তেন্তে কেনেকে কম ডাঙৰকে ডাঙৰকে শুনি পালা নাই শুনি পালা নাই তাকে মই একদম এইকেনে সুধিলো তুমি হাঁহি নিদিবা আকৌ প্ৰেমত পৰি যাম কৈছো আকৌ এবাৰ নাই নাই নপওঁ এতিয়া তুমি এবাৰ ঢকা দিলে আৰু কেইবাৰ পৰিম মই এবাৰ ঢকা দিলে আৰু মই একেবাৰে ঢকা মাৰি দিয়া নিচিনাহে লাগিব তুমি ইমান মৰমতো নকবা আকৌ হাৰ্ট ফেইল হৈ যাব মোৰ তোমাৰ পিছে ডাঙৰকে ক'লে তুমি শুনি পোৱা হয় নাই এতিয়া ভাত খালা নাই চাহ খালা নাই তোমালোকৰ এইপিনে আন্ধাৰ হ'ল নি হেল্ল' হেল্ল' শিৱসাগৰ হয় নাই তোমাৰ নামটো অভি হয় নাই কি হ'ল ভাই পইচা নিদিয় নেকি তই হা কি তুমি পইচা দিবি নে নিদিয় মোক এতিয়া পইচা লৈ খাই দিলে এতিয়া কোন হয় বুলি কৈছ কি কোন হয় পইচা লৈ খাই দিলে এতিয়া কোন হয় বুলি কৈছ যে কি নামটো কোন হয় এতিয়া তোৰ নাম ক'ত মনত থাকিব পইচাটো খাই হজম কৰি দিলি ন কি কাৰ পইচা খালি তোৰ লগত কথা পাতি আছোঁ শুনা নাই নেকি নাম্বাৰটো তই ডিলিট কৰি দিলি ন মই তই মোৰ নাম্বাৰ ব্লক কৰি দিয়া কাৰণে মই বেলেগৰ ফোনৰ পৰা ফোন কৰিছোঁ ন এতিয়া তই চিনি নাই পোৱা মানে তই পইচাটো কেতিয়া দিবি মোৰ 7,000 টকা সেইটো অঁ কেলা কাণে কম শুনে নিদে কেলে নহয় তই ৰিভাৰ্চ মাৰি আছ নেকি একেটা কথাকে বাৰে বাৰে কৈ আছ তই সুধি ল'বি এবাৰ কোন হয় মৰাণৰ লগত তোৰ লিংক নাথাকিব পাৰে তোৰ মৰাণৰ লগত লিংক নাথাকিব পাৰে তোৰ মৰাণৰ লগত লিংক নাথাকিব পাৰে কিন্তু মোৰ মই তোক ভালকৈ চিনি পাওঁ মানে কি চিনি নাপাওঁ এতিয়া চিনি নাপাওঁ বুলি কৈছিলি যে তেন্তে তই মৰাণৰ কাক চিনি পাওঁ সেই সেইবোৰ ল'ৰা মই চিনিয়ে নাপাওঁ মানে ইমান সৰু সৰু ল'ৰাবোৰৰ নাম নকবি গম পাইছনে সেইবোৰ এনেই মাৰ খাই মৰিব মানে আমাৰ পৰা যে মাৰ খাব দে মানে তই বাচি থাকিবি নেকি সি যদি পাই যায় তই দম দিছ যে আহিবি আকৌ তেন্তে তোৰ লগৰ নহয় মই গম পাইছনে তোৰ দুশ্মন হয় মই কি হ'ল তই তোক যাব লাগে নি এইটো ক না তই য'তেই নাথাক যাব লাগে নেকি অকল এইটো ক না ক'ত যাব লাগে এইটো ক গুজৰাট পইচাটো লৈ এতিয়া মাৰি খাই দিলি তাত তই মোক চিনি নাপাও যদি তই মোক দম কেলে দি আছ ভালকে কথা পাতিব পাৰ নাই কি কৈ আছো শুনা নাই নি ভয় খাই গলি নেকি তই ভয় খাই গলি নি মাত কঁপিছে তোৰ গম পাইছ নাই তোৰ মাত কঁপি গৈছে মানে ভয় খাই গলি নি তই চুলাই খোৱা তই গম পাইছ নাই হ'ব দে দান দিলো চুলাই খাই দিলি তই হ'ব দে
গানে কওঁ শুনি পাওঁ নেকি তই নেপাওঁ যদি সুধ আকৌ কোন হয় বেলেগ যাকে সুধো চিনি পায়তো মোক চিনি পাবলগীয়া মানুহকেইটা তই পঢ়ি আছ নে কাম কৰি আছ তাত পঢ়া এৰিলি নি এইখিনিতো জ্ঞান নাই মানে কেনেকৈ কথা পাতিব লাগে এতিয়া দিবি এ ভাই তই যে মোৰ মাথাটো খাই আছ দেই তই লৈ আছ দেই চ' গাইজ আপোনালোকে দেখা পাইছে এজন মানে লগৰ হয় চ' লগৰটোক মানে লৈ আছোঁ অলপ মানে তাক পইচাৰ কাৰণে কিবা এটা কৈ আছে মানে চ' লগৰ তাৰ নহয় মোৰ হয় ত' মই নাম্বাৰ দিছিলোঁ মানে তাক ক'বৰ কাৰণে চ' তাক অলপ লৈ আছোঁ চাওক আৰু আগলৈ চাম কি হৈ আছে ৰং নাম্বাৰ মোৰ মাৰিব কি দৰকাৰ পৰিছে মই ডাইৰেক্ট তোৰ ডিটেইলছ কৈছোঁ ন তই অভি হয় শিৱসাগৰত হয় ডাইৰেক্ট তোৰ মই নামৰ সৈতে কৈছোঁ ন সেইটো কি মই ৰং ডিটেইলছ মাৰিম নেকি মই দূৰৰ নহয় এঘণ্টা লাগে জানে ইয়াৰ পৰা শিৱসাগৰলৈ এঘণ্টা লাগে আমি গ'লে তই শিৱসাগৰত নাই ভাই যেতিয়া মই গৈছিলোঁ তেতিয়া তই পইচাটো লৈছিলি ন এতিয়া তই পাহৰি গ'লি আৰু পৰা পইচা নাই লোৱা আৰু ইমান ডাঙৰ এমাউণ্ট ল'বলৈ মই এনেকুৱা কৰা হয় ন মই ইমান ডাঙৰ এমাউণ্ট ল'বলৈ মই ভাবিব লাগিব 10 বাৰ ভাবিব লাগিব তেন্তে তই নিচিনা মোৰ জীৱন নহয় এ ভাই তই সেইটো সময়ত নাভাবিলি ন মই লোৱাও নাই তোক ভাই বুলি কৈছোঁ চা তোক মই ভাই বুলি কৈছোঁ চা তই পইচাটো দিবি নে নিদিয় মই তোক কৈছোঁ ভাই বুলি মই কাৰোবাৰ পৰা পইচাই লোৱা এ ভাই তই এই গৰমখনত যে মোৰ মাথাটো নাখাবি আৰু পইচাটো দিবি নে নিদিয় মই কাৰো পইচা লোৱা নাই এই বে কথা বদলাই কেলে আছ বে মই কাৰো কথা বদলোৱা নাই মই একেটাতে থাকিম মই যদি লোৱা হ'লে মই কাকো পাহৰি নাযাওঁ তই পাহৰি গলিয়ে ন এতিয়া ইমান ডাঙৰ পইচাটো লৈ কথা মই পাহৰি নাই যোৱা মোৰ ধাৰো নাই কাৰো লগত ইমান ডাঙৰ এমাউণ্টটো মই ধাৰ ল'বলৈও নাই লাগিলে নাখাওঁৱেই লাগে মই ইমান ডাঙৰ এমাউণ্ট কাৰো পৰা ধাৰ তই খাব তই এতিয়া মাল খাব নাপাই কিনে পইচাটো লৈছিলি মালটো খাই উৰাই দিলি এতিয়া মাল খাবলৈতো মই এনেও নলওঁ আৰু মাল নাই কম মই নাখাওঁৱেই মাল নাখাওঁৱে নি তই তাত যোৱা বা ভদ্ৰ হৈ গলি নেকি ইয়াত অহাৰ পৰা মানে তাতে মই যেতিয়া কাম কৰি আছিলোঁ তেতিয়াৰ পৰাই নাখাওঁ তই ক্লাছ কিমানত এৰিলি স্কুল 12ত এৰিলি নি তোৰ বয়স কিমান সেইটো কৈছোঁ হে তই মোতকৈ বহুত সৰু ভাই গম পাইছ নে তেনেহ'লে দাদা বুলি কৈছোঁ তোক মই দাদা বুলি ক'লে নহ'ব ন দাদা বুলি ক'লে নহ'ব নহয় পইচাটো এতিয়া ল'লি যেতিয়া তেনেহ'লে ভাই বুলি কৈছোঁ মই কাৰো পৰা পইচা নাই লোৱা আৰু কাকো দিবলৈও নাই ভাই বুলি নকবিয়ে মানে তোতকৈ বহুত ডাঙৰ মানে নোপোচাই মানে একোৱেই নকওঁ মানে একো নোপোচাই মানে এতিয়া দিবি নে নিদিয় মোক সেইটোহে লাগে পইচা লোৱাও নাই দিবলৈও নাই মানে মোৰ টেমাটো চুটি গৈছে মানে দেই টেমাটো চুটি হ'ল লাভ নাই তই মোক কৈ লাভ নাই মই তোক চিনি নাপাওঁ যেতিয়া তোক পইচা নাই লোৱা বুলি কৈছোঁ সেইটো জানি ল ভৰিটো খাই গ'লি এতিয়া হয় নাই তই তোৰ ভয় খোৱা মোৰ এইবোৰ ভয় চয় খোৱাৰ চিষ্টেম নাই মই য'ত সঁচা আছোঁ তাত মোৰ ভয় খাই একো লাভেই তই ভয় নাখাওঁ যদি আকৌ গুজৰাটৰ পৰা মই তোৰ নিচিনা মানুহ এটাই যদি মোক মাতিব মই যাম নেকি কিন্তু মোৰ নিজৰ ঘৰৰ কথা আছে তোৰ ঘৰৰ কথা আছে যদি চিন্তা কৰি কিনে পইচাটো দে ভালে তোৰ পৰা মই পইচা লোৱা নাই তোক কেলে দিম মই কেলে দিম কি কেলে দিম সুদ বাঢ়ি যাব চাবি আকৌ তোৰ সুদ বাঢ়ক ইণ্টাৰেষ্টৰ লগত লগাই দে তই যিয়ে লগাই দে মুখত কথাই ফুটা নাই তই ইণ্টাৰেষ্ট কাৰো পৰা পইচা লোৱা নাই যেতিয়া মই কাকো পইচা ঘূৰাব পইচাটো দিবি নে গাইজ আজি ভিডিঅ'টো ইমানতে সামৰণি জনাইছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ কৈছোঁ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া তো গাইজ ইমানতে যদি সামৰণি মাৰিলোঁ আৰু আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যাব ধন্যবাদ আকৌ এটা ভিডিঅ' লৈ লগ পাই আছোঁ